এই ৰিক্ত বুকুতে বাসনা ঢালিলা। নমস্কাৰ, মই লাকিপৰি আৰু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। এই ভিডিঅ'টোত মই কলপচলাৰ ভাজি আৰু মাছৰ টেঙা জোল বনাম, গতিকে চাওঁ আহক কেনেদৰে বনাওঁ। এয়া কলপচলাটো ভালদৰে ধুই লৈ মই এনেদৰে কাটি লৈছোঁ আৰু এনেদৰে কাটি লোৱাৰ পাছত পচলাখিনিত অকণমান নিমখ দি ভালদৰে হাতেৰে মোহাৰি 10 মিনিটমানৰ কাৰণে মই ঢাকি থৈ দিম। আৰু এয়া 10 মিনিট থোৱাৰ পাছত পচলাৰ পৰা পানী ওলাবলৈ ষ্টাৰ্ট কৰিছে আৰু এই পচলাখিনি আমি পুনৰবাৰ ভালদৰে ধুই ল'ম যাতে নিমখৰ পানীখিনি তাৰ পৰা নাইকিয়া হয়। এইখিনি ধুই আনি ল'লোঁ। এতিয়া এই পচলাখিনিৰ লগত মই অকণমান মাংস দিম, এয়া যোগাৰ কৰি থৈছোঁ। এতিয়া মই এখন কেৰাহী গৰম হ'বলৈ দি তাত মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাত তাতে আদা, নহৰু আৰু পিঁয়াজ দি দিম। এইখিনি অকণমান ভাজি লোৱাৰ পাছত অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত আমি ইয়াতে মাংসৰ টুকুৰাখিনি দি দিম। এয়া হৈ গৈছে আৰু এতিয়া মাংসৰ টুকুৰাখিনি দি দিছোঁ। ইয়াতে হালধি আৰু নিমখ দি দিছোঁ। নিমখৰ পৰিমাণটো অকণমান বেছিকৈ দিছোঁ যিহেতু ইয়াতে পচলাখিনিও দিয়া হ'ব। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। অকণমান সময় ভালদৰে ভাজি লোৱাৰ পাছত ইয়াতে মছলা দি দিম। এয়া অকণমান ভজা হৈ গৈছে। তাৰপিছত আমি ইয়াতে জিৰা পাউডাৰ, অকণমান ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ আৰু মিট মছলা পাউডাৰ দি দিছোঁ। এই গোটেইখিনি দি ভালদৰে আকৌ লৰাই দিছোঁ। এনেদৰে অকণমান ভাজি লোৱাৰ পাছত ইয়াতে পচলাখিনি আমি দি দিম। এয়া পচলাখিনি দি দিছোঁ আৰু এইখিনি অলপ সময় ভজাৰ পিছত ইয়াতে জালুকৰ গুড়ি দি দিম। মই ইয়াতে 3 চামুচ জালুকৰ গুড়ি দিছোঁ, যিহেতু জালুকৰ লগতহে খাই ভাল লাগে আৰু এইকেইদিন প্ৰায়ে জালুক খাই থকা হৈছে, গতিকে এনেদৰে বনালোঁ। আৰু এয়া আমাৰ হৈ গ'ল আজিৰ পচলাৰ ভাজিখন। আৰু কলডিল হওক পচলা হওক খাই ভাল লাগে। আপোনালোকেও চাগে এনেদৰে খাই ঘৰত। আৰু আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। ইয়াতো যদি আৰু কিবা দিব লগা থাকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। ইয়াৰ পিছতে মই জিকা আৰু বিলাহীৰ সৈতে মাছৰ টেঙা জোলকণ কেনেদৰে বনালোঁ দেখাম। গতিকে আহকচোন সেই জোলকণ কেনেকৈ বনালোঁ চাই লওঁ। প্ৰথমতে মই জিকাকেইটা কাটি লৈছোঁ আৰু বিলাহীটো কাটি লৈ বিলাহীৰ গুটিখিনি আঁতৰাই লৈছোঁ। তাৰপিছত এইখিনি ভালদৰে ধুই পুনৰবাৰ কাটি লৈছোঁ। আৰু এইখিনি কাটি লোৱাৰ পিছত এয়া জিকা, বিলাহী, পিঁয়াজ আৰু এইফালে আছে মাছ। এতিয়া মাছখিনি ভাজি ল'ম আৰু মাছখিনি ভাজি লোৱাৰ পিছত এখন কেৰাহীত তেল দি তাতে জিৰা কেইটামান দি দিছোঁ আৰু ইয়াতে অলপ পিঁয়াজ দি দিম। পিঁয়াজখিনি ভালদৰে লৰাই দিম আৰু অকণমান ভাজি লোৱাৰ পাছত আমি কাটি থোৱা জিকা আৰু বিলাহীখিনি দি দিম আৰু এইখিনি অকণমান ভাজি ল'ম। অকণমান ভাজি লোৱাৰ পাছত চাইডত মই গৰম পানী থৈ দিছোঁ। ইয়াতে অকণমান গৰম পানী দি দিম। এতিয়া অকণমান গৰম পানী দি দিছোঁ। পুনৰবাৰ বাবে সিজিবলৈ দি দিম। এইখিনি অকণমান সিজি গৈছে। এতিয়া আৰু অকণ পানী দি দিম।
মই কমকৈ পানী দি আছোঁ। এনেকৈ পানী দি থাকিলে আচলতে খাবলৈ ভাল হয়। একেলগতে একেবাৰতে দি দিয়া নাই। এতিয়া একেবাৰে পানী দিয়াৰ পিছত উতল অহাৰ লগে লগে মাছখিনি দি দিছোঁ। সেইখিনি মই নেমু ৰস অকণমান উলিয়াই থৈছিলোঁ, যিহেতু এতিয়া পৰিস্থিতি খুবেই বেয়া, গতিকে যিমান পাৰে নেমু খাওক, নেমু চৰবত খাওক, নহ'লে নেমু দালিত দি খাওক, ভাতৰ লগত নেমুটো খাবই, আৰু সেইকাৰণে মই মাছতো নেমু দি দিছোঁ। আৰু এয়া আছিল আজি আমাৰ থালিখন। ইয়াতে মই লৈছোঁ অকণমান আমৰ আচাৰ আৰু জলকীয়া, লগতে মাছৰ কণী আৰু পচলাৰ ভাজি, আৰু এয়া হৈছে ৰঙালাও গুটিৰ চাটনি। এনেদৰে ৰঙালাও গুটি খাই চাবচোন, খুব ভাল লাগে খাই। আৰু এয়া মাছৰ টেঙা জোল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ চেনেলত যদি আপোনালোক নতুন, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'খিনিত আপোনালোকে ন'টিফিকেশ্যনটো আগতীয়াকৈ পায়। আৰু কিবা যদি আমাৰ ভুল হৈছে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।